হে এভৰিৱান, তোমালোকে ইতিমধ্যে হয়তো গম পালা যে উত্তৰাখণ্ড বোৰ্ডেও তোমালোকৰ এক্সামবোৰ কেঞ্চেল কৰে, তেওঁলোকৰ এক্সামবোৰ কেঞ্চেল কৰিছে। গতিকে আমাৰ বোৰ্ডৰো কেঞ্চেল কৰাৰ সম্ভাৱনা বাঢ়িছে। অনুৰাগ ত্যাগী ছাৰেও কৈছে যে অসমৰ বোৰ্ড ষ্টুডেণ্টখিনিক কৈছে যে তোমালোকে চিন্তা নকৰিবা, যিকোনো পধ্যে হ'লেও তোমালোকৰ বোৰ্ড এক্সাম আমি কেঞ্চেল কৰামেই। তোমালোকৰ এই পৰিস্থিতিত কোনো আমি পৰীক্ষা দিবলৈ নিদিওঁ। এই ক'ভিডৰ এই পেণ্ডেমিক চিটুৱেশ্যনত তোমালোকক আমি পৰীক্ষা দিবলৈ যাবলৈ নিদিওঁ, আমি পৰীক্ষা কেঞ্চেল কৰামেই। আৰু লগতে তোমালোকে কি কৰা, টুইট কৰি থাকা, এতিয়া যিমান পাৰা টুইট কৰি থাকা। কাৰণ আজি মানে আমাৰ যি বোৰ্ডৰ যি প্ৰেছ মিট এখন হৈছিলে, তোমালোকে হয়তো নিউজ চেনেলতো পাইছা, তাত তেওঁলোকে কি কৈছে যে যদি এক্সাম কেঞ্চেল হয়, তেওঁলোকে পাতিম বুলি কৈছে, কিন্তু যদি কেঞ্চেলো হয়, ক'ভিডৰ পৰিস্থিতি বাঢ়ি যায় বা কিবা কাৰণত যদি তেওঁলোকে কেঞ্চেল কৰে, তেতিয়াহ'লে কেঞ্চেল কৰিলেও তেওঁলোকৰ ওচৰত ব্যৱস্থা আছে, উপায় আছে যে নাম্বাৰ দি কি হিচাপত ষ্টুডেণ্টখিনিক পাছ কৰাই দিব। এতিয়া মোক বহুতে সুধি আছিলা, তোমালোকে নিউজ 18 নে কি হয়, তোমালোকে নিউজটো চাবাগে, তাতে তেওঁলোকে কৈছে, তোমালোকে মোক কি কৈ আছিলা যে যদি পাছ কৰাই দিয়ে, কি ভিত্তিত পাছ কৰাই দিব। তেওঁলোকে নিজেই কৈছে যে আমাৰ ওচৰত ব্যৱস্থা আছে যে যদি কেঞ্চেল হয় আমি কি হিচাপে পাছ কৰাই দিম, আমি এতিয়াই প্লেনিং কৰি থৈছোঁ। গতিকে তেনেকুৱা এটা পৰিস্থিতিত তোমালোকে জানি থোৱা যে এক্সাম কেঞ্চেল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, সম্ভাৱনা বাঢ়ি গৈছে। তোমালোকেও যিমান পাৰা পঢ়ি থকা, পঢ়াৰ মাজতে তোমালোকে টাইম উলিয়াই, এতিয়া তোমালোকে যদি এনেই বহি থকা টাইমকণতো পাৰিলে টুইট কৰা, যিমান পাৰা টুইট কৰা। আৰু তোমালোকে, মোৰো টুইটাৰ একাউণ্ট এটা আছে, তোমালোকে মোক তাতো ফ'ল' কৰি ল'ব পাৰা, ময়ো টুইট কৰি আছোঁ যিমান পাৰোঁ। তোমালোকক কোৱা নাছিলোঁ, তোমাৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে টুইটাৰ একাউণ্টত ফ'ল' কৰি ল'ব পাৰা। গতিকে তোমালোকৰ কাৰণে ভাল খবৰ। অনুৰাগ ত্যাগী ছাৰেও লাগি আছে তোমালোকৰ কাৰণে, ইমান এজন ভাল টিচাৰ, তেওঁলোকে লাগি আছে। বাহিৰৰ SBJ তেওঁলোকে লাগি আছে। মুঠতে বহুত আমাৰ অসমৰ হয়তো তোমালোকৰ ছাপৰ্টাৰ নাই, অসমত ছাপৰ্টাৰ নাই, কিন্তু অসমৰ ষ্টুডেণ্টখিনিৰ কাৰণে বাহিৰৰ ছাপৰ্টাৰ আছে। প্ৰায়খিনি CBSE ষ্টুডেণ্টে এতিয়া তোমালোকে দেখিবা তোমালোকৰ কাৰণে টুইট কৰি আছে। গতিকে তোমালোকে ইমান ভয় খাব নালাগে। মোকো এতিয়া নন ষ্টপ ইনষ্টাগ্ৰামত সুধি আছে যে কেঞ্চেল কি হ'ব। তোমালোকে আৰু ইমানকেইদিন পঢ়িলাই, আজি কাইলৈ পঢ়ি থাকা, আজি কাইলৈৰ ভিতৰত বৰ্ডে কিবা এটা ডিচিশ্যন জনাবই। যদি পৰীক্ষা হয় আমি তথাপিও নামানো বাৰু, পৰীক্ষা কেঞ্চেলেই কৰিব লাগিব। গতিকে সেইটোৱে আজি তোমালোকক কৈ থ'লোঁ যে তোমালোকে মোক সুধি আছা, কাৰণ আজি লাইভ ষ্ট্ৰীমটোৰ পিছতো তোমালোকে সুধি আছা, সেইটো কাৰণে ভয় নকৰিবা ইমান। আৰু যোনে সুধি আছিলে কি হিচাপত পাছ কৰাই দিব, তেওঁলোকক কৈ থওঁ, আজি তোমালোকে নিজেই তেওঁলোকৰ মিটিংখন চাবগৈ পাৰা, ভিডিঅ'ৰ যোগেদি। তাতে তেওঁলোকে কৈছে যদি আমি CBSEৰ গতে কেঞ্চেল কৰি দিবলৈ হয়, আমাৰ ওচৰত ব্যৱস্থা আছে যে আমি কেনেকৈ পাছ কৰাই দিম, কি নাম্বাৰ কেনেকুৱা, মাৰ্কিং চিষ্টেমটো কি হ'ব, কি ভিত্তিত পাছ কৰাই দিম, তেওঁলোকৰ হাতত সম্পূৰ্ণ ব্যৱস্থা আছে। গতিকে তেওঁলোকে কেঞ্চেল কৰাৰ সম্ভাৱনা এতিয়া তোমালোকৰ যিমান দেখিছোঁ বাঢ়ি গৈ আছে। আৰু যিমান পাৰোঁ আমাৰ ধন্যবাদ জনাইছোঁ, অসমৰ যিমান ইউটিউব চেনেল আছে, এজ এ ষ্টুডেণ্ট কৈছোঁ, তোমালোককো ধন্যবাদ জনাইছোঁ। তোমালোকে আমাৰ কাৰণে ইমান লাগি আছা, তোমালোকে আমাৰ ছাপোৰ্ট কৰিছা। ময়ো যিমান পাৰোঁ ভিডিঅ' বনাই আছোঁ তোমালোকৰ কাৰণে, টাইম উলিয়াই, মোৰ নিজৰে ক্লাছ থাকে তথাপিও টাইম উলিয়াই ভিডিঅ' বনাইছোঁ। গতিকে তোমালোকে যিমান পাৰা টুইট কৰা। আজিলৈ ইমানেই।